ওম নম শিৱায়। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ আৰু আপোনালোক সকলোৰে মংগলটোৱে সদায় কামনা কৰোঁ। আজিও কামনা কৰিছোঁ। আপোনালোকে প্ৰায়বোৰেই মোক মেছেজ যোগে সুধি আছিলে যে মই বাবাক কি ধৰণে স্থাপন কৰিলোঁ ঘৰত, বা মোক কোনোবাই পৰামৰ্শ দিছিলে নেকি, বা কিবা নিয়ম নীতিৰ মাজেৰে বাবাক স্থাপন কৰিব লাগে নেকি। আৰু ইভেন এইটোও মোক কৈছিলে যে তুমি যে ইমানখিনি মানে ছাকচেছ পাইছা বাবাৰ ওচৰত গৈ, কেনেকৈ পাইছানো, তুমি কেনেকুৱা ধৰণৰ নিয়মখিনি মানা, কি কৰিছানো, কেনেকুৱা কি কথা, বহুতে মানে জানিবলৈ কথাখিনি মানে জানিবলৈ বিচাৰে। আৰু সময় নাটনি হোৱাৰ বাবে মই মানে পাৰ্চনেলি মেছেজবোৰ তেনেকৈ ৰিপ্লাই দিবলৈ থাকি যায়। যিখিনি পাৰোঁ সম্ভৱ হয় মই দিওঁ, নোৱাৰাখিনি দিব নোৱাৰোঁ বাবে মই মানে এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আজি আনিছোঁ। কথাটো এইটোৱে হ'ল, মাজতে 2020 চনৰ পৰা ক'বলৈ গ'লে আমাৰ ঘৰখনত এটা বেলেগ ধৰণৰ পৰিৱেশ হৈ আছিলে। বহুত বেছি দীঘলকৈ নকওঁ, তেনেকুৱা সময়ছোৱাতেই মোৰ যোৱা বছৰ মই যেতিয়া চিকিৎসাত মোৰ চলি আছিলে আৰু বিভিন্ন ক্ষেত্ৰত মানে চিকিৎসা চলি আছিলে, কিন্তু এনেকুৱা হৈছিলে মোৰ আৰম্ভণি হৈছিলে ট্ৰিটমেণ্টটো ডিব্ৰুগড়ত আৰম্ভ হৈছিলে, তাৰ পৰা একদম গৈ মুম্বাই আৰু লাষ্ট কলকাতাত হ'লগৈ। কিন্তু প্ৰত্যেকজন ডক্টৰে এইটোৱে পায় যে গোটেইখিনি ৰিপৰ্টছে মোৰ নৰ্মেল, একো বেমাৰ আজাৰ নাই, কিন্তু তথাপিও মোক এডমিট কৰিব লগা চিটুৱেশ্যন এটা ঘপকৈ হৈ যায়। আৰু তাৰ একো মানে কোনো ধৰিব নোৱাৰা এটা চিটুৱেশ্যন যে কি কাৰণে হয়। আৰু তেনেকুৱা এটা পৰিস্থিতিত মই যেতিয়া কলকাতাত নহয় মুম্বাইত যে ট্ৰিটমেণ্ট চলি আছিলে, সেই সময়ছোৱাতে মই অগ্নিনাথ বাবাৰ ভিডিঅ' এটা মই দেখা পালোঁ। দেখা পাওঁতে মই ভাবিলোঁ, মনতে ভাবি ৰাখিলোঁ যে মই অসম গ'লে নিশ্চয় বাবাক দৰ্শন কৰিবলৈ যাম। সেই হিচাপে মই 17 জুলাইত মই বাবাক প্ৰথমবাৰ দৰ্শন কৰিলোঁ। দৰ্শন কৰাৰ পিছত মই 29 জুলাইত প্ৰথম প্ৰমাণটো পালোঁ। প্ৰমাণ পোৱাৰ পিছে লাহে লাহে বহুতখিনি ক্ষেত্ৰতে মই পালোঁ। আৰু যি এটা বস্তু মানে 6-7 বছৰ ধৰি অসম্ভৱ হ'ব বুলি ভাবি আছিলোঁ, আৰু অলমষ্ট আমি সেই কথাটোত মানে এৰিয়ে দিছিলোঁ, বাদেই দিছিলোঁ, কিন্তু সেইটোও বাবাক দৰ্শন কৰাৰ পিছত মানে ধুনীয়াকৈ ছাকচেছ হৈ গ'ল। আৰু সেয়া হৈছে আমাৰ গগৈ কমপ্লেক্স, যিটো আমাৰ কমাৰ্চিয়েল কমপ্লেক্স এটা বনোৱা কথা ভাবা আছিলে, সেইটোও ধুনীয়াকৈ আমি মানে বনোৱা হৈ গ'ল। আৰু সেইখিনি গোটেইখিনি এতিয়া আমাৰ ধুনীয়াকৈ চলি আছে বাবাৰ আশীৰ্বাদত। চ' পদে পদে যে বাবাই যে মোক ইমানখিনি আশীৰ্বাদ দি আছে, আৰু সেই হিচাপে বাবাক মই যিমানখিনি পাৰিছোঁ নিজৰ শক্তি চাই ভক্তি কৰি পূজা অৰ্চনাখিনিও কৰিছোঁ। আৰু ভাবিলোঁ যে সদায় দেখোন বাবাক দৰ্শন কৰিবলৈ হয়তো মোৰ সময় সুবিধা নিমিলিবও পাৰে, আৰু যোৱা মেলাটো সম্ভৱ নহয়, যিহেতু নাজিৰাত ইমান ওচৰো নহয়। সেইকাৰণে ভাবিলোঁ কিয়নো বাবাক দৰ্শন কৰিবলৈ মানে নাজিৰালৈ যোৱাটোতো যামেই, কিন্তু যদি মই ডেইলি বাবাক মই ঘৰতে যদি স্থাপন কৰি পূজা কৰিব পাৰোঁ, সেইটোতো মোৰ কাৰণে বহুত বেছিয়ে ভাল হ'ব। আৰু সেই ভাবিয়ে মই 21 জানুৱাৰী এইবছৰ মই বাবাক স্থাপন কৰিলোঁ। স্থাপন কৰোঁতে মই পুৰণা যিখিনি আমাৰ মূৰ্তিয়ে হওক বা পূজা ফটোৱে ভগৱানৰ আছিলে, এই গোটেইখিনি মই ছাইড কৰি উলিয়াই দিলোঁ। আৰু সেইখিনি উলিওৱাটো মই ধুনীয়াকৈ নিয়মেৰে উলিয়াইছোঁ। মই জাষ্ট উলিয়াই মেলি তেনেকৈ হেৰি কৰি ৰখা নাই, একদম নিয়ম নীতিৰে বস্তুখিনি মই চিজিল কৰিছোঁ। চিজিল কৰাৰ পিছত আপোনাৰ লাহেকৈ মই বাবাক স্থাপন কৰিলোঁ। ফটোখন বাবাৰ যিখন উলিয়াই লৈ ফ্ৰেম কৰি মেলি ধুনীয়াকৈ ফুলেৰে সজালোঁ, আৰু লগতে মা পাৰ্বতীকো মই একেলগে সজালোঁ। সজাই মেলি শৰাই এখন আগবঢ়ালোঁ। শৰাই এখন ইন দ্য চেন্স মানে অৰিহণা আগবঢ়ালোঁ। লগতে মই এটা ঘটিত মই নাৰিকল আৰু ৰঙা কাপোৰ দি বান্ধি এটা ভৱিষ্যতৰ এটা পৰিকল্পনা আছে, সেইটো সিদ্ধি হ'লে মই সেই নাৰিকল ভাত মই বাবাক মানে আগবঢ়াম। আৰু বাবাৰ নামৰ একচুৱেলি আগবঢ়াই ৰাখিছোঁৱেই, মানে বাবাক হেৰি কৰি উচৰ্গা কৰি দিম আৰু কোনোবা এটা শিৱ মন্দিৰত গৈ। আৰু তাৰপিছত সেইধৰণে মই বাবাক মানে স্থাপন কৰা হৈ গ'ল। আৰু তেনেকৈ মই এতিয়া পূজা কৰি আছোঁ। আৰু মাজতে ঘৰত অলপ ৰিন'ভেশ্যনৰ কাম হোৱাত মই আকৌ থাপনাখন অলপ সলনি কৰিব লগা হ'ল। আৰু এতিয়া বৰ্তমান থাপনাখন আপোনালোকে পাইছেই। এতিয়া মোৰ বৰ্তমানৰ থাপনাখনত বাবাৰ ফটোভাগ আছে, মা পাৰ্বতী আছে, বা মা পাৰ্বতী ফটোখন অলপ বেলেগকৈ ৰাখি থৈছোঁ বাৰু। লগতেই মই বাবাক ফুলেৰে সজাওঁ, বেলপাত দিওঁ, আৰু সদায় মই বেজুৰীয়াকৈ দিওঁ, হয়তো 5 খিলা বেলপাত, 7 খিলা, 9 খিলা তেনেকৈয়ে দিওঁ। আৰু ফুলেৰে সজোৱাৰ লগতে মই 3 পাহ ৰূপৰ ফুলো বাবাক অৰ্পণ কৰি ৰাখিছোঁ। আৰু যেনেকৈ পাৰোঁ আৰু মই নিজৰ মানে শক্তি চাই ভক্তি তেওঁক কৰিছোঁ। আৰু তাৰ লগতে বিশেষ তেনেকৈ মই আৰু বেলেগ একো কৰা। পূজা কৰা মোৰ নিয়মটো এনেকুৱা, মই ৰাতিপুৱা ঘৰ সাৰি মুচি চফা কৰি একদম পূৰা পবিত্ৰ কৰি মেলি থাপনাখন পূৰা চফা কৰোঁ। গোটেইখিনি যিমানখিনি একদম বাবাক দিয়া জলেই হওক, থালখনেই হওক, প্ৰতিটো বস্তুৱে মই ধুনীয়াকৈ ধুই মেলি লওঁ। ধুই মেলি লৈ পূজাখিনি কৰোঁ। পূজাখিনি কৰাৰ পিছতহে মই প্ৰথম পানী অলপ খাওঁ। পানী খোৱাৰ পিছত মই লাহেকৈ ব্ৰেকফাষ্টটো কৰোঁ। তাৰপিছত গধূলি সময়ছোৱাতো মই আকৌ ঘৰ সাৰি মুচি পূৰা পবিত্ৰ কৰি লওঁ। তাৰপিছত আকৌ বাবাক পূজা কৰি ৰাতিলৈ মই দিনতো কৰোঁ আৰু তেনেকুৱা টাইপ। আৰু বিশেষ তাতকৈ বেছি মই তেনেকুৱা বেলেগ একো কৰা নাই। খালি হয় মই এটা বাবাক মানে
মানে ধ্যান কৰোঁ হয় মই এজনাকে ধ্যান কৰোঁ মই মহাদেৱকে ধ্যান কৰোঁ আৰু যিমান দিন বাবাই দিয়ে শক্তি আৰু শক্তি চাই ভক্তি তেওঁ কৰি যাম আৰু লগতে আপোনালোকে যিসকলে আপোনালোকৰ হৈ কিছুমান মোক প্ৰাৰ্থনা কৰিবলৈ কৈছে মই নিশ্চয় কৰিম আৰু বহুতখিনি কৰি আছোঁৱেই সদায় মই সকলোৰে ভাল হোৱাটোৱে বিচাৰোঁ মোক যেনেকৈ বাবাই চকু মেলি চাইছে আপোনালোক সকলোকে যাতে চাই তাকেই বিচাৰোঁ হয় কিছুমান ক্ষেত্ৰত অলপ পলম হয় ফলাফল পাবলৈ কিন্তু ধৈৰ্য ধৰক বাবাই হয়তো পৰীক্ষা লৈছে ভাল দিন আহিব আৰু মানুহৰ জীৱনটো সুখ দুখ মাজেৰে আমি আগবাঢ়ি গৈ থাকিবলৈ এই এছোৱা যদি দুখ ভৱিষ্যতে আমি সুখ পামেই তেনেকুৱা টাইপ কথা এটা থাকে সিমানেই কথা আপোনালোকে জনাবলগীয়া আছিলে আৰু আপোনালোকে ইমানখিনি ভিডিঅ'ই হওক বা আপোনালোকে ইমানখিনি মোক মৰম দিয়াৰ বাবে ধন্যবাদ আৰু এইটোৱে ক'ম যে বহুতে মাজতে কিছুমান কথাও কয় বা এটা কিছুমান কমেণ্টছতো আহে যে ভগৱানৰ কিছুমান কথালৈ আহে আৰু তেতিয়া মই ইমান এইবোৰ কথাত মই ডিবেট কৰিবলৈও নাযাওঁ খালি এইটো কথাই কওঁ যদি ভগৱানক বিশ্বাস কৰে তেন্তে বিশ্বাস কৰক যদি নকৰে নকৰিব খালি মানে এভাগ মন্দিৰলৈয়ে হওক বা ভগৱানক লৈ তৰ্ক কৰি লাভ নাই কাৰণ আমি সকলোৱে জানো যে এজনাটো আছে আৰু সেইজনাৰ বাবে আমি গোটেইখিনি আছোঁ আৰু সকলো তেখেতৰ মহিমা সেয়েহে আপোনালোকে ভক্তি কৰিলে কৰক যিসকলে নকৰে নকৰিব কিন্তু যিসকলে ভক্তি কৰিছে তেওঁলোকক এটলিষ্ট বাধা নিদিব সেইটোৱে কথা আছিলে আৰু আশা কৰোঁ আপোনালোকে জানিবলগীয়া কথাখিনি এই ভিডিঅ'টোৰ দ্বাৰা উত্তৰখিনি পালে আৰু তথাপি যদি কিবা আৰু জানিব লগা থাকে মোক জনাব মই সময়ৰ সুবিধাখিনি মিলাই ডেফিনেটলি আপোনাক ৰিপ্লাই দিবলৈ আৰু কৰি থাকোঁৱেই একচুৱেলি আৰু কেতিয়াবা অলপ পলম হ'লেও বেয়া নাপাব কমেণ্টছৰ মাজতে দি দিব মই চালে ৰিপ্লাইটো দিম আৰু সিমানেই আছিলে আৰু এইটোৱে ক'ম যে মই হয় বাবাক বহুত ক্ষেত্ৰতে মই প্ৰমাণ পাইছোঁ ৰিচেণ্টলি সেই বেলপাতখিলা কথাও মই ভাবি আছিলোঁ ইন দ্য চেন্স মই অগ্নিনাভ শিৱ মন্দিৰৰ যেতিয়া বাবাক সজাই মেলি থোৱা যায় তাৰপিছত যে বাবাৰ ফটোখিনি আপলোড দিয়ে তাতে মই বাবাক পাঁচমুখীয়া এপাত এখিলা দেখিছিলোঁ দেখাৰ পিছতে মই মনতে ভাবিলোঁ তাৰপিছত আকৌ যেতিয়া পূজা কৰিছোঁ সন্ধিয়া সময়ত তেতিয়া মই বাবাক ক'লোঁ যে আজিলৈকেচোন বাবা মই তোমাক অৰ্পণ কৰিবলৈ অনা বেলপাতখিলা সদায় তিনিমুখীয়াই থাকে এদিনচোন তেনেকুৱা দেখা নাই মোক এদিন তুমি দেখুৱাবাচোন আৰু তাৰে 2-3 দিনৰ ভিতৰতে মই কালি দিনাখন অৰ্থাৎ কালি ৰাতিপুৱা মই বাবাৰ সেই 4মুখীয়া বেলপাত পালোঁ সেয়েহে আপুনি যিমান ভক্তি কৰিব বা আপুনি যিমান শুদ্ধ অন্তৰে বাবাক পবিত্ৰ মনেৰে শ্ৰদ্ধা কৰিব তেখেতৰ আশীৰ্বাদ আপোনালোকৰ থাকিবই আশীৰ্বাদ তেখেতে দিবই মোক পদে পদে দিছে আৰু মই এতিয়া সকলো বাবাৰ ওপৰতে এৰিছোঁ মোৰ জীৱনৰ যিখিনি আছে আৰু আহিবলগীয়া ভাল দিনখিনিয়ে হওক বা যিখিনিয়ে কথাই নহওক মই সকলো ভগৱানৰ ওপৰতে এৰিছোঁ আৰু সিমানেই সকলোৱে ভাল হওক তাকে কামনা কৰিছোঁ